everyone, welcome to my channel. আজি মই আপোনালোকৰ ওচৰত এয়া কুৰকুৰি চাট বনাম আৰু এই কুৰকুৰি চাট মই কিহৰ লগত খাম আপোনালোকে ভিডিওটো চাই থাকিলে গম পাব। এতিয়া বলক কুৰকুৰি চাটটো বনাই লও। এয়া বিংগো কুৰকুৰি। কুৰকুৰিটো অলপ সানি লৈছোঁ। বিলাহী, আদা, কেঁচা জলকীয়া, এইখিনি বৰমা ধনিয়া দিছোঁ আৰু এয়া পিঁয়াজ। নিমখ দিছোঁ অলপ। কেঁচা মিঠাতেল, আৰু এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰিব। বহুত ইজি হয় আৰু খাবলৈও টেষ্টি হয়, আপোনালোকে ট্ৰাই কৰিব পাৰে। এতিয়া মই এইখিনি কিহৰ লগত খাম আপোনালোকক দেখাই আছোঁ। প্ৰথমে এইখিনি মই অলপ ভালকৈ সানি লওঁ। এয়া হৈ গৈছে, খাই চাইছোঁ। এইয়া পইতা ভাত, এইটো মই ৰাতিয়ে ভিজাই থৈছিলোঁ। এতিয়া মই ইয়াতে অলপমান কেঁচা তেল দিম, নিমখ অলপ দিম, ধুনীয়াকৈ সানি দিছোঁ। আৰু এই পইতা ভাতৰ ৰেচিপি মোৰ ফ্ৰেণ্ড এজনীয়ে মোক দিবলৈ কৈ আছিলে, সেইবাবে আজি মই এই ভিডিঅ'টো দিলোঁ। আৰু তাইৰ নামটো হ'ল মনিকা। তাই মোৰ এজনী ভাল ফ্ৰেণ্ড হয়। তাই মোক কৈ আছিলে পইতা ভাতৰ ৰেচিপি দিবলৈ। মই গৰৈ মাছ পোৰা বা আলু পিটিকাৰ লগত দিম বুলি ভাবিছিলোঁ, কিন্তু সকলোৱে এনেধৰণৰ ৰেচিপি ইউটিউবত দি থোৱা আছে, সেইবাবে মই অলপ বেলেগ ধৰণে দিবলৈ ট্ৰাই কৰিলোঁ। মই এইখিনি দি ধুনীয়াকৈ খাম। বহুত টেষ্টি। আপোনালোকে এনেকৈ বনাই খাব পাৰে, বহুত ইজি হয়, ভাল পাব। এনেকৈ বহুত দিনৰ মূৰত খাইছোঁ, বহুত ভাল লাগিছে। আৰু ইয়াতে মই আদা অলপ বেছিকৈ দিছোঁ, কাৰণ আদা পেটৰ বাবে বহুত ভাল হয় আৰু বহুত কাৰণত আদা শৰীৰৰ বাবে উপযোগী, সেইবাবে আদা অলপ বেছিকৈ দিছোঁ। আৰু কেঁচা পিঁয়াজো শৰীৰৰ বাবে ভাল, আপোনালোকে সকলোৱে জানে। কুৰকুৰিটো বেছি স্বাস্থ্যৰ বাবে ইমান ভাল নহয়, তথাপিও এদিন দুদিন খালে একো নহয়। আমি কেতিয়াবা মাজে মাজে খাওঁ, সদায় বাৰু এনেকৈ নাখাওঁ।
কাৰণ ফুলকবি ইমান বেছি ভাল নহয় তথাপিও এদিন দুদিন খালে একো নহয় খাব পাৰে ভাতৰ পানীখিনি মই এনেকৈ খাই লৈছোঁ এই পইতা ভাত শৰীৰৰ বাবে বহুত উপযোগী হয় আপোনালোকে সকলোৱে জানেই আৰু এই পইতা ভাত যিহেতু ৰাতি তিয়াই থোৱা হয় সেইবাবে ইয়াত পটাছিয়াম আৰু আইৰণৰ মাত্ৰাও অধিক পোৱা যায় লগতে ইয়াত ভিটামিন বি আৰু লেক্টিক এচিডো উৎপন্ন হয় আৰু ইয়াৰ বিষয়ে বেছিকৈ জানিবলৈ হ'লে আপোনালোকে গুগল কৰি চালেও গম পাব জনাত আমাৰ অসমৰ সকলো মানুহে পইতা ভাতৰ বিষয়ে নিশ্চয়কৈ জানে মোৰ খোৱা হ'লে আপোনালোকে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে চাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'বিলাকত লাইক কৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব যাতে মই এনেকুৱা ধৰণৰ ভিডিঅ' আনি থাকিলে আপোনালোকে গম পাই থাকে সেইবাবে নটিফিকেশ্যন বেলটো অন কৰি দিব মোৰ খতম একদম শেষ কৰিলোঁ আজিলৈ বাই বাই